প্রশ্ন নম্বর 1, কেনেকৈ এগৰাকী নাৰীক অতি সোনকালে সন্তুষ্ট কৰিব পাৰি? বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ল কমেও আধা ঘণ্টা ৰোমেণ্টিক কৰাৰ পিছত লিংগত জনিত ভৰাই কৰিলে সন্তুষ্ট কৰিব পৰা যায়। 2 নম্বৰ প্ৰশ্ন, ছোৱালী এজনীক কেনে ধৰণে চুদিলে ভাল পায়? বন্ধু বান্ধৱী, শুদ্ধ উত্তৰটো হ'ল তাক ওপৰলৈ উঠাই আৰু তললৈ পেলাই চুদিলে ভাল পায়। প্ৰশ্ন নং 3, কি কৰিব লাগে দীঘলীয়া সময়লৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ? বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ল কৰাৰ আগতে এগিলাচ ঠাণ্ডা পানী খাব লাগে। প্ৰশ্ন নং 4, কেনেকুৱা ল'ৰাই চুদাচুদি কৰিলে সোনকালে মালপানী ওলাই যায়? বন্ধু বান্ধৱী, শুদ্ধ উত্তৰটো হ'ল যিবোৰ ল'ৰাই বেছি হাত মাৰি থাকে নাইবা সদায় বিএফ চাই থাকে, তেনেকুৱা ল'ৰাই চুদাচুদি কৰিলে সোনকালে মালপানী ওলাই যায়। প্ৰশ্ন নং 5, যৌন সম্ভোৰ আগতে ছোৱালীৰ গাত আঙুলি লগালে কি উপকাৰ হয়? বন্ধুসকল, শুদ্ধ উত্তৰটো হ'ল ছোৱালীজনী সোনকালে উত্তেজিত হৈ পৰে। ভিডিও চাই ভাইল পালে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব আৰু যদি এনে ধৰণৰ সেক্স ৰিলেটেড অধিক কোৱেশ্চন আনসাৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক।